এহাতত পিস্তল আৰু এহাতত কলম এজন আৰক্ষী বিষয়াই কৰ্মব্যস্ততাৰ মাজতে প্ৰকাশ কৰিলে কবিতা পুথি জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ কবিতা পুথি উন্মোচন গুৱাহাটী বিশ্ববিদ্যালয়ত উন্মোচন কোনোবা যদি আহিলহেঁতেন শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্ত ভাস্কৰ বৰা অমৃতপাল সিং মুঠ ২৮টা কবিতা সন্নিৱিষ্ট কৰা হৈছে এই গ্ৰন্থখনত কবিয়ে কি ভাবি কথাখিনি লিখে কবিহে জানে কবিতাৰ সৃষ্টি আৰু আমি উন্মোচনৰ আমাৰ সহকৰ্মী প্ৰীতম দাস তেওঁ পেছাত আৰক্ষী উপপৰিদৰ্শক কিন্তু তেওঁৰ খুব সূক্ষ্ম অনুভূতিৰ অধিকাৰী আৰু সৃষ্টিশীল এগৰাকী ব্যক্তি কবিতা লিখি ভাল পায় গতিকে তেওঁ চখতে কবিতা মাজে মাজে লিখিছিলে গতিকে এটা সময়ত তেওঁ ভাবিলে যে কবিতা এখন পুথি প্ৰকাশ কৰি উলিওৱা হওক আৰু তাৰে ফলশ্ৰুতিত জন্ম হ'ল এইখন কবিতা পুথি কোনোবা যদি আহিলেহেঁতেন কবিতাটো হৈছে মানুহৰ উপলব্ধি মাথোন কবিতা মই সৰুৰ পৰাই লিখোঁ খালি প্ৰকাশন কৰা নাছিলোঁ কিছুমান সৰু কবিতা আছে কিছুমান দৈনন্দিন জীৱনত উপলব্ধিবিলাকৰ কবিতা আছে সেইখিনি কবিতাৰ ফুলনি সামৰি এখন বাগিচা কৰিছোঁ আৰু আজি আমাৰ কমিশ্যনাৰ পুলিচ ছাৰ আহিছে মোক আশীৰ্বাদ কৰিছে আৰু জ্যেষ্ঠ বুদ্ধিজীৱী আহিছে সাংবাদিকসকলো আহিছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ সকলো ছাত্ৰ ছাত্ৰী মোৰ আশীৰ্বাদ কৰিছে যাতে কবিতা পুথিখন মোৰ মনৰ ভাৱখিনি ৰাইজে বুজি পায় কবিতা পুথিখন পঢ়িব এয়ে আশা আৰু আগবাঢ়ি যাবৰ কাৰণে আশীৰ্বাদ কৰিব কবিতা লিখাটো মানে মোৰ নিচা ৰাতি গৈ কিনে মানুহে ফেচবুক চাই মই মানে যিখিনি পাওঁ অলপকৈ লিখোঁ মোৰ পত্নীয়ে সেইখিনি টাইপ কৰে সেনেকৈ সামৰি ২ এটা কবিতা লিখিছোঁ চেষ্টা কৰিছোঁ কবিটো নহয় ডাঙৰ বাৰু চেষ্টা